हेलो फ्रेंड वेलकम टू आवर यूट्यूब चैनल। सो आज मैं लै आइছোঁ আপোনালোকৰ কাৰণে 140টা প্ৰশ্নৰ উত্তৰ যিখিনি পেপাৰ 1ৰ আছিল অসম টেটৰ পেপাৰ 1ৰ আছিল 150 কুৱেশ্যনৰ ভিতৰত 140 কুৱেশ্যনৰ এনসাৰ কি লৈ আপোনালোকলৈ আহিছোঁ। হয়তো ক'ৰবাত দুটা এটা কুৱেশ্যনৰ এনসাৰ আপোনালোকে ভুল পাব পাৰে বা সন্দেহযুক্ত হৈ আছে, বাকিখিনি আপোনালোকে কাৰেক্ট পাব আৰু আশা কৰিছোঁ আপোনালোকে আপোনাৰ যিখিনি মনত আছে সেইখিনি এই এনসাৰ কিৰ লগত মিলাই চাব আৰু আপোনালোকে জানিব পাৰিব আপোনালোকে কিমানখিনি মাৰ্ক পাব। সো আহকচোন বন্ধুসকল, দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, গতিকে মই খৰদৰকৈ প্ৰশ্নখিনি পঢ়িম। CDPৰ টোটেল আছে আপোনাৰ 29টা প্ৰশ্ন, মেথছৰ আছে 29টা, EVSৰ 30, ইংলিছৰ 30 আৰু এছামিছৰ 22টা আছে। সো এতিয়া আহকচোন আমি ডাইৰেক্ট চাওঁ। ইয়াতে 140 আছে আউট অফ 150, যেটো আমাৰ ECC দা লাৰ্নিং এপছৰ জৰিয়তে মানে এপছৰ পৰাহে এইটো আমাৰ কি কৰা হৈছে, আপোনাৰ কাৰেকশ্যন কৰা হৈছিল বা এনসাৰখিনি যোগতা হৈছে। যে যিয়ে নহওক, যেটো ফাৰ্ষ্ট পেডাগজি সেকশন আছিল, ফাৰ্ষ্ট কুৱেশ্যনটো এজন ব্যক্তিক কেৱল মনৰ শিক্ষা দি নৈতিকতাৰ শিক্ষা নিদিয়াটো সমাজৰ বাবে এক ভাবুকি স্বৰূপ। উক্তিটো আছিল ডিউডৰি ৰুজবেল্টৰ আছিল উক্তিটো। আপোনালোকে চাইছিল তাতে এৰিষ্টটেল আছিল আৰু কোনোবা আছিল, কিন্তু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডিউডৰি ৰুজবেল্ট হয়, তেখেতে দিছিল এই উক্তিটো। নেক্সট কুৱেশ্যনটো হ'ল আপোনাৰ নিম্নোক্ত কোনটো লিংগ বৈষম্যৰ ভিত্তিক সমাজ গঠনক মানি অহা বা ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক প্ৰতিষ্ঠান নহয়। সো এইটো হ'ব আপোনাৰ ৰাজ্য হ'ব। ব্যক্তি এজন সামাজিক প্ৰতিষ্ঠান হ'ব নোৱাৰে, সেইটো কাৰেক্ট কোনোদিনো নহয়, কাৰণ ব্যক্তিৰ ভিতৰতো আপোনাৰ লিংগ বৈষম্যতা থাকিব পাৰে। নেক্সট হ'ল আপোনাৰ নিম্নোক্ত কোনটো কাৰণত কোনটো এজন প্ৰতিভাশালী শিশুৰ লক্ষ্য নহয়। সো সমনীয়াৰ লগত অসহজ সম্পৰ্ক থকা শিশুজন কি নহয়, আপোনাৰ প্ৰতিভাশালী শিশুৰ লক্ষ্য নহয়। নেক্সট 4 নম্বৰত আছে আপোনাৰ তলৰ কোনটো TAT টেষ্টৰ জৰিয়তে জুখিব নোৱাৰি। এইটো হ'ল ইমোশনটো জুখিব নোৱাৰি, বাকি এপ্টিটিউড, তাৰপিছত এপ্টিটিউডৰ লগত দুটা অপশ্যন আছিল আৰু ৰিজনিঙৰ লগত আছিল, গতিকে এইটো ইমোশনটো হ'ব। আৰু TATৰ দ্বাৰা এপ্টিটিউডে জোখা হয় আৰু এটিটিউডটো জোখা হয়, ঠিক আছে। নেক্সট হ'ল আপোনাৰ কাৰ্যক্ৰম শিক্ষণৰ কনচেপ্ট অফ প্ৰগ্ৰাম লাৰ্নিং। সো ইয়াৰ কাৰেক্ট আনসাৰটো বিয়াপ স্কিনাৰ হ'ব, স্কিনাৰ। নেক্সট হ'ল 6 নম্বৰটো হ'ল স্নায়ুকোষৰ ভিতৰত তলত দিয়া কোনটো উপাদান শৰীৰৰ কোষলৈ বাৰ্তা পঠায়, এইটো হ'ল ডেনড্ৰাইট। নেক্সট হ'ল 7 নম্বৰ ছাত্ৰ ছাত্ৰীসকলক গৃহকাম কৰিবলৈ দিয়া এটা সুবিধা হ'ল আত্ম অধ্যয়নৰ অভ্যাস গঢ়ি তোলা আৰু ঘৰত অধ্যয়নৰ কৰিবলৈ উৎসাহিত কৰা। এই দুইটা অপশ্যনে মই কাৰেক্ট বুলি কৈছোঁ, কাৰণ ইয়াৰ কোনটো অপশ্যন তাতে সিলেকশ্যন কৰা সেইটোহে মানে ইম্পৰ্টেণ্ট হ'ব, কাৰণ এই দুইটা অপশ্যনে কাৰেক্ট হৈ আছে। নেক্সট আমি চাম 8 নম্বৰত মানুহৰ সৃজনশীল প্ৰক্ৰিয়াৰ আৰম্ভণিৰ ক্ষেত্ৰত সহায়ক হোৱা কৌশলটো হ'ল গণনা। যেতিয়া মানে কাউণ্টিং কৰিব তেতিয়াৰ পৰা কি হ'ব, সৃজনশীল প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। নেক্সট হ'ল আপোনাৰ ছাত্ৰ ছাত্ৰীৰ নৈতিক মূল্য বিকাশ ঘটাবলৈ ব্যৱহাৰ কৰিব পৰা শ্ৰেষ্ঠ পদ্ধতি কোনটো আছিল, সেইটো হ'ল নৈতিক মূল্যবোধ সম্পন্ন গল্পৰ উপস্থাপন কৰি এইটো কৰাব পাৰি। 10 নম্বৰত যিটো কুৱেশ্যন আছিল সেইটো হ'ল ডিছলেক্সিয়া, ডাইৰেক্ট মানে মিলি আছিল সেইবিলাক। ডিছগ্ৰাফিয়া ডিফিকাল্টি অফ ৰাইটিং, ডিছপ্ৰেক্সিয়া ডিফিকাল্টি উইথ ফাইন মটৰ স্কিলছ এণ্ড ভিজুৱেল প্ৰচেছ কিবা আছিল, এইটো হ'ল ডিফিকাল্টি উইথ ইণ্টাৰপ্ৰেটিং ইনফৰমেশ্যন যিটো আছিল। চ' অৰ্থাৎ ফাৰ্ষ্ট যিটো অপশ্যন আছিল সেইটোৱে কাৰেক্ট আছিল, ডাইৰেক্ট মিলি আছিল সেইটো বস্তু। নেক্সট আমি চাম মেছলৰ অবিবেচনৰ তথ্য মতে এইটো হ'ল সাইকোলজিকেল নিড, তাৰপিছত নিৰাপত্তাজনিত, লাভ এণ্ড এফেকশ্যন, সন্মানজনিত আৰু সেলফ এক্সেলাৰেশ্যন। সো যিটো এইটো আছিল কাৰেক্ট সিকুৱেন্সটো আছিল। নেক্সট হ'ল ক্ৰেটছমাটছৰ ব্যক্তিত্বক শ্ৰেণী বিভাজন নহয়, এইটো হ'ল অন্তৰ্মুখী ব্যক্তি যিটো আছিল অপশ্যনত, সেইটো কাৰেক্ট আনসাৰ হ'ব। নেক্সট 13 নম্বৰ জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো হ'ল কনচেপ্ট। নেক্সট হ'ল আপোনাৰ প্ৰাৰম্ভিক স্তৰত মাতৃভাষা শিক্ষাদান কৰাটো কিয় গুৰুত্বপূৰ্ণ, এইটো বৌদ্ধিক বিকাশৰ কাৰণে কি হয়, গুৰুত্বপূৰ্ণ হয়। নেক্সট হ'ল বিনেট ষ্টেনফৰ্ডৰ পুনৰীক্ষণ স্কেলটোক কি বুজায়, এইটো হ'ল ৱেছলাৰ বিনেট টেষ্ট বুলি বুজায়। এইটো যিটো 1937 পুনৰীক্ষণ মানে এইটো টেষ্টক বিনেট ষ্টেনফৰ্ডৰ যিটো আছে সেইটোক আৰু পুনৰ কি কৰিছিল, তাৰ ওপৰত অধ্যয়ন কৰিছিল, কোনে, ৱেছলাৰে কৰিছিল, সেইকাৰণে ৱেছলাৰ বিনেট টেষ্ট বুলি কোৱা হয়। কোলবাৰ্গৰ নৈতিক বিকাশৰ তথ্যৰ স্তৰ কোনটো নহয়, এইটো হ'ল আন্তঃব্যক্তি সম্পৰ্ক যিটো আছিল সেইটো কি নহয়, স্তৰ নহয় কোলবাৰ্গৰ। সংবিধানৰ কিমান নং অনুচ্ছেদত পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ কথা কয়, এইটো হ'ল 46 নম্বৰ। নেক্সট হ'ল আপোনাৰ তলৰ কোনটো শিক্ষণৰ মানদণ্ড সূচিত কৰে, সেইটো হ'ল ছাত্ৰ ছাত্ৰীৰ উত্থাপিত প্ৰশ্নই কি কৰে, শিক্ষণৰ মানদণ্ড সূচিত কৰে। নেক্সট হ'ল
বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো হ'ল বিস্তৃত মূল্যায়নত অল ৰাউণ্ড ডেভেলপমেণ্টৰ কথাটো কয়। নেক্সট হ'ল কোনটো চিকিৎসা বিজ্ঞানৰ শাখা শিশুৰ যত্ন সম্পৰ্কে, সেইটো হ'ল পেডিয়াট্ৰিক্স যিটো আছে সেইটো হ'ল শিশুৰ যত্ন সম্পৰ্কে আছিল। নেক্সট কুৱেশ্যনটো হ'ল জিন পিয়াজেটৰ শিশু শিক্ষণ প্ৰক্ৰিয়াৰ 4টা স্তৰৰ কোনটো স্তৰত চিন্তা প্ৰক্ৰিয়া আৰম্ভ হয়, সেইটো হ'ল মূৰ্ত যিটো কনক্ৰিট অপাৰেশ্যনেল ষ্টেজেছ থিংকিং উইথ কনক্ৰিট অবজেক্ট সেনেকুৱা আছিল যিটো সেইটো, গতিকে সেইকাৰণে এইটো কি হ'ব মূৰ্ত সক্ৰিয়াত্মক পৰ্যায় হ'ব। নেক্সট হ'ল আপোনাৰ কোনে সৃজনশীলতাৰ পৰিমাপনৰ বাবে সৃজনশীলতাৰ উপাদানসমূহৰ পৰিমাপনৰ ওপৰত প্ৰথমে গুৰুত্ব দিয়ে, সেইটো হ'ল টৰেন্সে দিছিল, এইটো কাৰেক্ট এনচাৰ হয়। নেক্সট হ'ল আপোনাৰ 23 নম্বৰ প্ৰাথমিক স্তৰত মাতৃভাষা শিক্ষাদান কৰাটো কিয় গুৰুত্বপূৰ্ণ, কাৰণ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশত ই সহায় কৰে। সেইটো আৰু এবাৰ দিয়া হৈছিল নেকি, যিয়ে নহওক শিক্ষণৰ কোনটো তথ্যই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাত গুৰুত্ব আৰোপ কৰে, সেইটো হ'ল ৰচনাত্মকবাদ অৰ্থাৎ কনষ্ট্ৰাকটিভিজম যিটো আছে কাৰেক্ট এনচাৰ সেইটো হ'ব। নেক্সট 25 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো হ'ল প্ৰাথমিক স্তৰত শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে বিবেচনা কৰা হয়, সেইটো শিক্ষাদানৰ প্ৰতি উৎসুকতা যিটো আছে সেইটো গুৰুত্বপূৰ্ণ গুণ বুলি অভিহিত কৰা হয়। নেক্সট হ'ল আপোনাৰ 26 নম্বৰ প্ৰশ্ন এজন প্ৰভাৱশালী যোগাযোগকাৰী শিক্ষক হ'বলৈ হ'লে পাঠদানৰ মাজে মাজে প্ৰশ্ন সুধিব লাগে। নেক্সট হ'ল আপোনাৰ 27 নম্বৰ শ্ৰেণীকোঠাত আচৰণগত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ হ'লে উপযোগী কোনটো, সেইটো হ'ল ইয়াতে তিনিটা আছিল অপশ্যন ৰাইট আছিল, সেইকেইটা হ'ল স্বনিয়ন্ত্ৰণৰ উন্নতি সাধনক সহায় কৰা, দোষসমূহ ছাত্ৰ ছাত্ৰীৰ দোষসমূহ বুজাত সহায় কৰা আৰু নৈ ব্যক্তিক হোৱাত সহায় কৰা, এই সবখিনি আছিল ছাত্ৰ ছাত্ৰীৰ লগত। চ' এইটো আছিল কি কাৰেক্ট এনচাৰ আছিল। নেক্সট আমি 28 নম্বৰ যিটো আছে সেইটো চাম আমি, মানসিক প্ৰতিক্ৰিয়া আৰু ঘটনাৱলী গুৰুত্বহীন আৰু আনকি সমূলঞ্চ অস্তিত্বহীন বুলি কোনে কৈছিল, সেইটো হ'ল ৱাটছনে কৈছিল। নেক্সট আমি যিটো কুৱেশ্যন আছে সেইটো চাম আমি, নিদানিক মনোবিজ্ঞানৰ ব্যৱহাৰিক দিশটো হ'ল ব্যতিক্ৰমী মনোবিজ্ঞান অৰ্থাৎ এইটো ক্লিনিকেল চাইকোলজি বুলি কোৱা হৈছে, সেইটো হ'ল ব্যতিক্ৰমী মনোবিজ্ঞান। চ' এই 29টা আছিল পেডাগজি কুৱেশ্যন, ইয়াতে এটা ডাবল হৈছে, চৰি তেনেহ'লে 28টা হ'ল, আপোনালোকে চাই ল'ব। এইবাৰ আমি চাম মেথছৰ কুৱেশ্যন। মেথছৰ এইখিনি দিয়া হৈছিল এটা ভিডিঅ'ত, তথাপি মই আৰু এবাৰ কৈ গৈছোঁ। ৰেখা এডালৰ শেষ বিন্দুৰ সংখ্যা কি 0, শেষ বিন্দুৰ সংখ্যা কিমান আছিল এইটো 0। এইটো এটা কুৱেশ্যন আহিছিল, সেই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ 13/88 হ'ব। তাৰপিছত তাৰপিছত 27 ডিভাইডেড বাই এইটো এটা কুৱেশ্যন আহিছিল, কাৰেক্ট আনচাৰ 19 হ'ব, আপোনালোকে 9 হ'ব, আপোনালোকে চাই ল'ব কুৱেশ্যনবিলাক। 9 আৰু 15ৰ এলচিএম কিমান হ'ব, এইটো 45 হ'ব। কুৱেশ্যনবিলাক চাই ল'ব, পজ মাৰি চাই ল'ব আপোনালোকে। দুটা বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা আঁকিব পাৰি, ইয়াৰ কাৰেক্ট আনচাৰ হ'ল 1, এডালে আঁকিব পাৰি। NMEICT যিটো আছে সেইটো কিমান চনত মুকলি হয়, 2009ত মুকলি হয়। চ' অমিলটো নিৰ্বাচন কৰা, এইটো যদি 78 মাৰিছে তেনেহ'লে কাৰেক্ট আনচাৰ হৈ গৈছে। 8 নম্বৰত 0.9 × 0.008 = 0.0072 কাৰেক্ট আনচাৰ হয় এইটো। নেক্সট হ'ল 68ৰ কোনটো উৎপাদক নহয়, ইয়াতে 6 অপশ্যন আছিল, 68ৰ উৎপাদক নহয়। 7ৰ প্ৰথম 4টা গুণিতক কি 7, 14, 21 and 28। তলৰ কোনটো অযুগ্ম নহয়, সেইটো হ'ল যিটো যুগ্ম সংখ্যা আছিল 370। নেক্সট 12 নম্বৰত আছে 9ৰ প্ৰথম 5টা গুণিতকৰ গড়, সেইটো হ'ল 27, কাৰণ 9, 18, 27, 36 and 45 লিখিলে মাজৰ যিটো হ'ব সেইটোৱে গড় হ'ব, গতিকে এইটো কি আছে আপোনাৰ 27 আছিল। নেক্সট হ'ল 1.44 ডিভাইডেড বাই 1.4, চ' এইটো 1.44 ডিভাইডেড বাই 1.2 আছিল এইটো, চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব এইটো। নেক্সট আমি চাম যুগ্ম মৌলিক সংখ্যাটো হ'ব 2 হ'ব, যুগ্ম মৌলিক সংখ্যাটো যিটো আছিল সেইটো 2 হ'ব। তাৰপিছত এটা বৰ্গৰ বাহুৰ জোখ 0.5 সেণ্টিমিটাৰ হ'লে বৰ্গটোৰ পৰিসীমা 2 সেণ্টিমিটাৰ হ'ব। নেক্সট আমি যিটো 16 নম্বৰ আছে, 5জন মানুহে এটা কাম 10 দিনত কৰে তেন্তে এজন মানুহে কেইদিনত কৰিব, সেইটো 50 দিনত কৰিব। ত্ৰিভুজৰ মৌলৰ সংখ্যা এইটো 6টাই হ'ব। নেক্সট প্ৰকৃত ভগ্নাংশ যিটো আছিল সেইটো হাফ হৈ আছিল। এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য a হ'লে বৰ্গটোৰ কালি হ'ব a²। নেক্সট আমি চাম এটা ঘনকৰ আয়তন 64 সেণ্টিমিটাৰ হ'লে বাহুৰ দৈৰ্ঘ্য কিমান হ'ব, এইটো 4 সেণ্টিমিটাৰ হ'ব। 21 নম্বৰ আছিল আপোনাৰ এটা বস্তুৰ দাম 30% কিনা দামতকৈ 30% বঢ়াই আৰু 10% ডিছকাউণ্ট দিলে শতকৰা লাভ হ'ব 17%। নেক্সট আছিল আপোনাৰ দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 276 আৰু 3 হ'লে যদি এটা সংখ্যাৰ 1/3 গুণ হয় 23 হয়, 1/3 গুণ ইকুৱেল টু 23 হয়, তেন্তে আনটো সংখ্যা কিমান হ'ব, এইটো 12 হ'ব। নেক্সট আমি চাম 12 আৰু 30ৰ এলচিএম কিমান হ'ব, এইটো 6 হ'ব।
24 নম্বৰ যেটো প্ৰশ্ন আছে ট্ৰেপিজিয়াম এটাৰ উচ্চতা 8 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহুৰ সমষ্টি 16 সেন্টিমিটাৰ হলে ট্ৰেপিজিয়ামটোৰ কালি হ'ব 64 সেন্টিমিটাৰ স্কয়াৰ নেক্সট আছিল আপোনাৰ 999 আৰু 3000 ৰ ভিতৰত কিমানটা চাৰিটা অংক বিশিষ্ট সংখ্যা আছে এটো 2000 টা হ'ব কারেক্ট आंसर নেক্সট হল আপোনাৰ 2994 divided by 1.5 equal to 172 হলে 299.94 divided by 1.45 equal to 17.2 হ'ব কারেক্ট आंसर নেক্সট 27 নম্বৰ আছিল দুটা সুগা এটাৰ ব্যাক 5 সেন্টিমিটাৰ আৰু আয়তন 650 সেন্টিমিটাৰ কিউব হলে সুগাটোৰ উচ্চতা হ'ব 33 সেন্টিমিটাৰ হ'ব নেক্সট 29 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো হল সৰি যেটো আছে আপোনাৰ যদি x equal to 9 plus 4 root over 5 হয় then x root over x minus 1 by root over x or মান কিমান হবে এটো কারেক্ট आंसर হ'ব 4 নেক্সট আমি সাম তলত দিয়া কোণটোৰে এটা ত্ৰিভুজ আঁকিব নোৱাৰি এটো 75 ডিগ্ৰী 55 ডিগ্ৰী আৰু 60 ডিগ্ৰী যেটো আছিল হেটোয়ে কারেক্ট आंसर আছিল সো এইখিনি আছিল ম্যাথমেটিক্সৰ নেক্সট আমি ইবিএছৰ সাম সো ইবিএছৰ ভালেখিনি দিয়া হৈছিল তথাপি এতিয়া 30 টা আমি সাম সো 30 টা তেজ গোট মারাত হয় কৰা ভিটামিনটো হল ভিটামিন কে নেক্সট আমি সাম সসরা বেমাৰ আছিল যে সসরা বেমাৰ নহয় জেৰেপথেলমিয়া 36 নং সংবিধানৰ লগত জড়িত আছিল সিকিম শক্তি পিৰামিড আছিল এটা শক্তি মানে এটা শক্তি খাদ্য জগতৰ পৰা আন এটা খাদ্য জগতলৈ শক্তিৰ গতি কৰা ওয়ামাৰৰ যেটো আছিল হেতু বহুতে কৈছে যে হেতু নহব কিন্তু এইটোৱে কারেক্ট आंसर হ'ব অপটিক্যাল মার্ক ৰিডাৰ যেটো কম্পিউটাৰৰ ওপৰত আছিল আইসিটিৰ ওপৰত বেস কৰি দিয়া হৈছিল কোশ্চেনটো সো নেক্সট আছিল আপোনাৰ অসমত 22 পৰ ৰিজাৰ্ভ কেইটা আছে দুটা আইসিটি নহয় যেটো হেতল ওপৰৰ এটাও নহয় বাতৰি কাকত আছিল আৰু কিবা কিবি আছিল কুকি জনজাতিৰ যেটো শস্য চপোৱা উৎসৱ হেতু হল মিমকুট ফেষ্টিভেল যেটো আছিল হেতু কারেক্ট आंसर হ'ব নেক্সট আছে আপোনাৰ স্পেশাল এডুকেশন কিহৰ লগত জড়িত এটো বিশেষভাৱে সক্ষম শিক্ষাৰ লগত জড়িত তাৰ পিছত আছে আপোনাৰ কোনখন নদীক সৌৰভ বিহাৰ বুলি কোৱা হয় এটো কোচি কিটো প্ৰটোকল যেটো আছিল কাইলৈ মোৰ ভুল হৈছিল এটো অজন ডিপ্লেশন লিখিছিল কিন্তু এটো নহয় এটো ক্লাইমেট চেঞ্জ হ'ব কারেক্ট आंसर টো নেক্সট হল ধানৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম সো এটো ৰিচাৰ নহয় এটো আপোনাৰ এটো হাইগ্ৰোমিটাৰে হ'ব লাগে এটো হাইগ্ৰোমিটাৰে হ'ব লাগে অলপ সন্দেহযুক্ত হৈ আছে সো এটো পিছত জনা মানে आंसर কি আহিলে আমি গম পাই যাম কি হয় একচুয়ালি হাইগ্ৰোমিটাৰ হ'ব লাগে নেক্সট আছে হিউজ বিপ্লৱৰ গড় দেউতাজন কোন আছিল স্বামীনাথন নেক্সট হল অডিটৰ জেনেৰেলক কোনে নিযুক্তি দিয়ে এটো হল ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে তাৰ পিছত ৰাজ্যপালক নিযুক্তি দিয়াতে কাৰ লগত আলোচনা কৰে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা খুবেই গুৰুত্বপূৰ্ণ শিবকো আন্দোলন কোত হৈছিল এটো হল উত্তৰাখণ্ড যেকেটা অপচন আছিল নেক্সট আমি অশোক মেহতা কমিটিয়ে কি কৰে মণ্ডল পঞ্চায়ত গঠন কৰে ভাৰতবৰ্ষই কোন ধৰণৰ নাগৰিকত্ব প্ৰদান কৰে এটো হল এক নাগৰিকত্ব প্ৰদান কৰে নেক্সট হল আইকিউৰ ধাৰণা কোনে আগবঢ়ায় এটো হল স্টাৰ্ন নেক্সট হল আটাইতকৈ বেছি অৰণ্য থকা ৰাজ্যখনৰ নাম হল মধ্যপ্ৰদেশ হ'ব অপচনত মই ৰাজস্থান দেখা নাপালো গতিকে এটো মধ্যপ্ৰদেশ হ'ব নেক্সট আছে 2000 অনৰ মতে এটো মহিলা শিক্ষিতৰ হাৰৰ কথা কৈছিল গতিকে 66.27% হ'ব জৈৱিক হাৰে হেক ক্ৰয় ওপৰৰ আটাইকেইটা হ'ব এটো বায়ু প্ৰদূষণ পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণ এই তিনিটাকে হ্ৰাস কৰে জৈৱিক হাৰে সো ধাতু গলিত অৱস্থাত হোৱা বাষ্পক কোৱা হয় এটো মিষ্ট হ'ব পাৰে ফিউমো হ'ব পাৰে বহুতে ফিউম বুলি কৈ আছে সেটো মিষ্ট হ'ব লাগে তথাপি এটো মই এটো মানে সন্দেহযুক্ত কৰি থৈছো মই ষ্টাৰ চিন কৰি থৈ দিছো নেক্সট হল আপোনাৰ শৰীৰৰ খৰতজীয়া বৃদ্ধি আৰু বিকাশৰ পৰ্যায়টো হল এটো কৈশোৰকাল হ'ব কারেক্ট आंसर নেক্সট আমি চাম তলৰ কোনটো অঞ্চলৰ ভাৰতীয় বদ্বীপীয় উদ্ভিদ অঞ্চল অন্তৰ্ভুক্ত নহয় এটো হল উদুপি যেটো আছিল হেতু বাকি সবখিনিত বদ্বীপীয় অঞ্চল আছে নেক্সট হল মনৰ ধাৰণা কৌশল বা মনোদৃষ্টি এজনৰ পৰা আন এজনলৈ পৰ্যায়িত হোৱা কাৰ্য কি কোৱা হয় এটো মই লাৰ্নিং বুলি দিছো এটো হ'ব পাৰে নহব পাৰে এটো মানে ষ্টাৰ চিন মই কৰি থৈ দিলো নেক্সট হল আপোনাৰ ভাৰতবৰ্ষৰ অক্ষাংশ যেটো আছে 8 ডিগ্ৰী 4 মিনিট আছিল আৰু 28 সেকেন্ড উত্তৰ অক্ষাংশৰ পৰা 7 ডিগ্ৰী 37 ডিগ্ৰী 17 মিনিট 33 সেকেন্ড উত্তৰ অক্ষাংশলৈ বিস্তৃত এটো কারেক্ট आंसर হ'ব নেক্সট হল আপোনাৰ 28 নম্বৰ আছে সংবিধানৰ কোনটো অংশই পঞ্চায়ত ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰে এটো হল ৰাজ্যৰ নিৰ্দেশাত্মক নীতিসমূহে নেক্সট আছে যেটো কোশ্চেন আছে সৰি কোনটো উন্নত জাতৰ ধান 2 সপ্তাহ পৰ্যন্ত পানীত জিয়াই থাকে আৰু বানপানী সহনশীল এটো হল ৰঞ্জিত নেক্সট হল তলৰ কোনটো কৌশল অবচেতন মনৰ কাৰ্যসমূহ জানিবৰ বাবে উত্তম সো মই কেছ ষ্টাডি বুলি কৈছো এটো কারেক্ট आंसर টো হ'ব পাৰে নহব পাৰে
সো এইটো মই ষ্টাৰ চিন কৰি থৈছোঁ অৰ্থাৎ EVS এতিয়ালৈকে মই তিনিটাই ষ্টাৰ চিন মাৰিলোঁ নেক্সট আমি চাম এইবাৰ আমি ইংলিছটো চাম ইংলিছত কি আছে ইয়াতে দিয়া আছে ফিউ পিপুল নিউ দ্য আনচাৰ এইটো হ'ল আপোনাৰ ট্যাগ কোৱেশ্যন কৰিবলৈ দিছিল একচুৱেলি দিব লাগিছিল ডিড নট দে বুলি দিব লাগিছিল কিন্তু ইয়াতে ডিড দে বুলি দিব পাৰোঁ কাৰণ ফিউ থাকিলে আমি ডিডটো ইউজ কৰিব পাৰোঁ নেক্সট হ'ল আপোনাৰ she came and sat down at the tea table so এইটো নাউন হ'ব এইটো এটা নাউন ঠিক আছে নেক্সট হ'ল আপোনাৰ she at this moment এইটো মাজত কি হ'ব is talking and talked at this moment so এইটো দুটা মানে she is talking at this moment আৰু she and কি হয় she talked at this moment so এইটো কোনটো কাৰেক্ট হ'ব এতিয়ালৈকে মানে ক'ব নোৱাৰি কিন্তু কাৰেক্ট একচুৱেলি লাষ্টৰটো হ'ব লাগে সো এতিয়া চাওঁ নেক্সট যিটো আছে আপোনাৰ 4 নম্বৰ যিটো আছে দ্য বাগলাৰ্ছ ইণ্টাৰ দ্য হাউচ এইটো ইয়াতে খালী ঠাইত হ'ব ডিউৰিং হ'ব নেক্সট হ'ল আপোনাৰ টেলিফোন शी हैज মেৰি সো शी हैज টেলিফোন মেৰি সো এইটো কাৰেক্ট হ'ব নেক্সট 6 নম্বৰ যিটো আছে সেইটো হ'ল ইউ শুড নট গেট ৱাক আপ সো ইজিলি এইটো হ'ল এক্সাইটেড হ'ব ৱাক আপৰ অৰ্থটো হ'ল এক্সাইটেড নেক্সট হ'ল আপোনাৰ যিটো আছে দেয়াৰ ইজ ডেছ আৱাৰলি বাছ ছাৰ্ভিচ অন দিছ ৰুট চ' আৱাৰলি হৈ আছে চ' এইটো এন ব্যৱহাৰ হ'ব এইটো এইচটো উজ্জ্ব হৈ আছে গতিকে এইটো কি হ'ব এন ব্যৱহাৰ হ'ব নেক্সট হ'ল আপোনাৰ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন ইজ এ মেথড অফ এইটো এছেছমেণ্ট হ'ব নেক্সট হ'ল আপোনাৰ যিটো 9 নম্বৰ আছে দ্য ৱালছ ৱেৰ হোৱাইট এইটো হ'ল এটা এডজেক্টিভ হ'ব এইটো এডজেক্টিভ হিচাপত আছিল সো নেক্সট হ'ল ইট ডেছ এভৰি ডে দিছ উইক এইটো হ'ল ইট হেজ ৰেইন হ'ব ইট হেজ ৰেইন এভৰি ডে দিছ উইক নেক্সট আমি চাম কাণ্ট ইউ ব্ৰেক এৱে ফ্ৰম দিছ হেবিট এইটো হ'ল ফ্ৰী ইয়ৰ চেল্ফ হ'ব এইটো ব্ৰেক এৱেত যিটো আণ্ডাৰলাইন কৰা হৈছিল তাতে ফ্ৰী ইয়ৰ চেল্ফ হ'ব আপোনালোকে জাষ্ট মনত কৰিব যে কেনেকুৱা ধৰণৰ অপশ্যনবিলাক মাৰিছিল সেই হিচাপত আপোনালোকে কাউণ্টিং কৰি যাব মিষ্টাৰ এণ্ড মিষ্টাৰ জনছ ষ্টে ডেছ দ্য চি চাইড ফৰ এ মান্থ অফ ইটছ ইয়াৰ চ' এইটো ইন দ্য চি চাইড হ'ব কাৰেক্ট এনচাৰ নেক্সট হ'ল দে চিষ্ট ৱাৰ্ক ছানছেট ডেছ ছানছেট এইটো এট ছানছেট হ'ব আদাৰৱাইজ এইটো ওৱান ছানছেট হ'ল হয় কিন্তু এইটো এই ক্ষেত্ৰত এট ছানছেটটো হ'ব সামেটিভ এছেছমেণ্ট এণ্ড ইনক্লুড কি হ'ব অল অফ দিছ যিখিনি আছিল চবখিনিয়ে হ'ব ইটালী ইজ এ ইউৰোপিয়ান কাণ্ট্ৰি এইটো এ হ'ব কাৰেক্ট এনচাৰ নেক্সট হ'ল হু প্ৰিচাইড অভাৰ দ্য লাষ্ট মিটিং এইটো অভাৰে হ'ব প্ৰিচাইড অভাৰ দ্য হ'ব 17 নম্বৰত আছে হি ডেলিভাৰ্ড এন ইণ্টাৰেষ্টিং লেকচাৰ এইটো ডেলিভাৰ্ড হ'ব নেক্সট আমি চাম আই হ্যাড এ ষ্ট্ৰেঞ্জ ড্ৰিম লাষ্ট নাইট এইটো হ্যাড হ'ব এইটো বহুতে চ লিখিছে কিন্তু চটো নহ'ব এইটো হ্যাড হ'ব নেক্সট আমি চাম 19 নম্বৰত আই এম একুষ্টমেটেড টু হোৱাট ৱাটাৰ এইটো টু হোৱাট ৱাটাৰ হ'ব লাগে কিন্তু এইটো উইটো হ'ব পাৰে এইটো সন্দেহযুক্ত হৈ আছে মই ষ্টাৰ চিন কৰি দিলোঁ নেক্সট হ'ল আপোনাৰ শ্বি এইম এট দ্য টাৰ্গেট এইটো এট হ'ব নেক্সট 21 নম্বৰ চাম আমি 21 নম্বৰত আছে which the of flowing will serve as the substitute of enunciator এইটো হ'ব টু ষ্টেট হ'ব enunciator substitute হিচাপত আমি টু ষ্টেটটো ইউজ কৰিব পাৰোঁ নেক্সট হ'ল আপোনাৰ এইটো 22 নম্বৰ আছে প্লিজ ডেছ ফ্ৰম দ্য স্পিকিং এট দিছ মমেণ্ট এইটো হ'ল ৰিফ্ৰেইন যিটো আছিল ৰিফ্ৰেইনটো হ'ব আপোনাৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট আমি চাম 23 নম্বৰ এইটো কুৱেশ্যনটো এনচাৰটো দিয়াই নহ'ল এইটো বেবী আছিল যে সেইটো কাৰেক্ট এনচাৰ হ'ব BABY যিটো আছিল সেইটো কাৰেক্ট এনচাৰটো হ'ব বেবী অফ কোইলছ নেক্সট আমি চাম হুইচ অফ দ্য ফলোয়িং ইণ্ডিকেটছ দ্য লংগেষ্ট পোষ্ট যিখিনি আছিল তাৰ ভিতৰত কমাটোৱে লংগেষ্ট পোষ্ট হয় হুইচ ইজ নট এ সাইনোনিমছ অফ ৰাইট ইয়াৰটো হ'ব অৰ্ডিনেন্স যিটো আছে সেইটো সাইনোনিমছ নহয় নেক্সট আমি চাম উই কান কাম টু এ ডিচিশ্যনছ বিফৰ had known the fact so next আমি চাম 27 number could you lend me a few books হ'ব এইটো a few books হ'ব next হ'ল the opposite of lenient is এইটো হ'ব strict যিটো আছিল সেইটো কাৰেক্ট আনসাৰ হ'ব next আমি চাম you spoke convincingly এইটো হ'ল convincingly এইটো হ'ব আপোনাৰ adverb হ'ব এটা আৰু next 30 number last যিটো কোৱেশ্চন আছে we have dash a minute so spare so we have few minutes so
উই হ্যাভ ফিউ মিনিট টু স্পেয়াৰ একচুৱেলি চ' এইটো কাৰেক্ট এনচাৰটো হ'ব ফিউ এইবাৰ আমি এছামিছৰ সেইখিনি আছিল যিখিনি মই অলৰেডি দিছিলোঁ ইয়াতে দুটা এটা কাৰেকশ্যন কৰিব লগা আছিল আৰু এটা কুৱেশ্যন মই নতুনকৈ সংযোগ কৰিছোঁ চ' অসমীয়া ভাষাৰ আপোনাৰ উপভাষা কেইটা আছিল দুটা বিশুদ্ধ অসমীয়াত লিখা গ্ৰন্থখন আছিল প্ৰহ্লাদ চৰিত তাৰপিছত 3 নম্বৰত আছিল অসমীয়া ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত এইটো ভাৰতীয় ইউৰোপীয় যিটো আছিল জোনাকীৰ ত্ৰিমূৰ্তি আছিল লক্ষ্মী হেম আৰু চন্দ্ৰ তাৰপিছত হেমকক কিমান চনত প্ৰকাশ পাইছিল এইটো 1900ত তাৰপিছত আছিল আপোনাৰ শংকৰদেৱৰ নাটকৰ সংখ্যা কিমান আছিল 6টা অন্তৰীপ কাৰ ৰচনা ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট আমি চাম 7 নম্বৰত যেটো আছে দেৱী গ্ৰন্থখনৰ স্ৰষ্টা কোন আছিল নিৰ্মল প্ৰভা বৰদলৈ চুটি গল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা ভানুমতী কাৰ ৰচনা পদ্মনাথ গোহাঁই বৰুৱা নেক্সট আমি চাম ৰগা কৰবীৰ ফুল যেটো মই মানে আগৰ যেটো আছে এটো ভুল দিছিলো ভৱেন্দ্ৰনাথ শইকীয়া একচুয়ালি কারেক্ট আনসারটো হেম বৰুৱা হ'ব জগত জগ জননী এটো জগত জননী তাৰ পিছত সম্বন্ধবাচক প্ৰুফ যেটো আছে এটো ৰে হ'ব কিছুমানে হয়তো এক বুলি কৈ আছে কিন্তু এটো মই ৰে বুলি কম নেক্সট হল স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিৰ সংখ্যা হল 8টা আৰু 21টা নিৰ্দিষ্টবাচক প্ৰত্যয়টো হল মানুগৰাকী 15টা হৈ গল এবাৰ 16 নম্বৰত শুদ্ধ বাক্যটো আছিল শ্ৰদ্ধেয় ৰাইজ তলৰ কোনটো স্ত্ৰী পুৰুষৰ অশুদ্ধ ৰূপ এটো হল মেমবিটো নেক্সট আমি চাম এছামিজ ইটস ফৰমেশন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ ৰচক আছিল ডক্টৰ মানিকান্ত কাকতি ভাষা শিক্ষণৰ কৌশলৰ ক্ৰম শ্ৰৱণ কথন আৰু পঠন শ্ৰৱণ কথন পঠন আৰু লিখন সো অসমীয়া ভাষাৰ বিষয়ে প্ৰথমে কোনে কৈছিল এটো গিয়াৰছনে কৈছিল প্ৰাথমিক স্তৰত ভাষাৰ গুৰুত্ব কোনে দিব লাগে ভাষা শিক্ষকে আৰু এটা কোৱেশ্চন আছিল মাধৱদেৱৰ কোনটো ৰচনা কৰা গ্ৰন্থ এটো হল নামঘোষা সো এইখিনি আছিল 140টা কোৱেশ্চন এটা কোৱেশ্চন ডাবল হল সো 139 কোৱেশ্চন সো আপোনালোকে কৰি অহা প্ৰশ্নখিনি যিখিনি মেমৰি বেস্ট হৈ আছে আপোনালোকৰ মনত আছে এইখিনি আপোনালোকে মিলাই চাব যদি কৰবাত আপোনালোকে ইফাল দেখা পায় মানে 5 মাৰ্কৰ পৰা প্লাস মাইনাসটো একেবাৰে স্বাভাৱিক কথা গতিকে আপোনালোকে ভয় কৰিবলগীয়া একোই নাই আৰু এতিয়া যে আপোনালোকৰ সম্পূৰ্ণ বস্তুটো মনত আছে হেইটোও নহয় আৰু মই কম এইটো ভিডিঅ'ত যে মোৰ 100% কোৱেশ্চন কাৰেক্ট হেইটোও নহয় ইয়াৰ ভিতৰত দুটা এটা হয়তো চেঞ্জ হ'ব এনসাৰ কিট গতিকে আপোনালোকে টেনচন নলব ৰিজাল্ট লৈ অপেক্ষা কৰক সৰ ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগৰীয়াবিলাকক মানে দেখাৰ এটা সুযোগ কৰি দিব অৰ্থাৎ আপোনালোকে শেয়াৰ কৰি দিব থ্যাংক ইউ